হেল্ল' এভৰিৱান, গুড ইভিনিং। আজি ৰাতি মানে সাংঘাতিক ঘটনা এটা হ'ল জানেনে। আপোনালোকক এতিয়া মানে কথাবোৰ যেতিয়া মই লাহে লাহে আজিকালি ভিডিঅ'বোৰ কিছুমান ঘটনাৰ ওপৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ, ভিডিঅ' বনাবলৈ লৈছোঁ, গতিকে এই ভিডিঅ'টো মানে আপোনালোকক সজাগ কৰিবলৈও ভিডিঅ'টো বনাব বিচাৰিছোঁ। কি হ'ল, কালি এইকেইদিন মানে ছিৰিজ চলি আছে নহয়, পঞ্চায়ত 4 ছিজন 4 ৰিলিজ হৈছে। মানে কথাটো কি হৈছে, চোৱাবোৰতো জানেই কিমান জমনি চিনেমাখন, আৰু চিনেমা মানে কি আৰু ছিৰিজখন। তো মানে কি হ'ল, মই যেনিবা আগৰবোৰ চোৱা নাই দেই, প্ৰথম ছিজনটোৱে শেষ হৈছে মোৰ। তো মানে ছেকেণ্ড ছিজনটো মই চাই আছিলোঁ। তাৰ পিছতবোৰ চাই আছিলোঁ মানে ৰাতি 1টাও বজা নাই দেই, 1টা বজাৰ আগে মানে 12:30মান বাজিলে। তাৰপাছত আৰু মই বিচনালৈ গ'লোঁ, মই চাই আছোঁ। এটা ছাইডে মোৰ মানে বাওঁ ছাইডে মূৰ কৰি মই চাই আছিলোঁ, শুই চাই আছোঁ মানে দেই। তাৰপিছত বাওঁ ছাইডে কাটি হোৱাৰ পাছত মই সোঁ ছাইডে কাটি হ'লোঁ। তাৰপিছত কাটি হোৱাৰ পাছত মানে কি হ'ল, সোঁ ছাইডে যেতিয়া মই কাটি হ'লোঁ, ওপৰৰ পৰা থপককৈ কিবা এটা পৰিলে মানে। মই মানে সদায় সজাগ দেই, মানে এই ক্ষেত্ৰত মানে শোৱাৰ আগতে সদায় বিচনাখন জাৰি লওঁ, কাৰণ পোক পতংগ এইবোৰ পৰিব পাৰে ন। এনেও বাৰু বেড কভাৰ পাৰি থওঁ, তথাপিও বেডশ্বীটখন মানে জাৰি লওঁ, যাতে একো মানে শোৱাৰ আগতহে জাৰোঁ। আকৌ জাৰি থৈ পেলানি মই বেলেগ কিবা কাম কৰি আকৌ শোওঁ এনেকুৱা নহয়, জাৰি লওঁ, মানে শোৱাৰ আগে জাৰি লওঁ। তাৰপিছত কি হ'ল, মই সেইফালে কাটি শুইছোঁ, ওপৰৰ পৰা থেপেকৈ কিবা এটা পৰিলে। আৰু মানে গৰম দিনত মানে আঁঠুৱা নতৰোঁ ন, মানে ইমানেই গৰম আৰু আঁঠুৱা তৰিবই নোৱাৰি এইদিনত। তাৰপিছত মানে কি, এতিয়া গৰম দিনত মানে আঁঠুৱা নতৰোঁ, ঠাণ্ডা দিনত বাৰু তৰোঁ। আঁঠুৱা যিহেতু এতিয়া গৰমতে তৰা নাই। তাৰপিছত কি হ'ল, আঁঠুৱাটো তৰা নাছিলোঁ কাৰণে ওপৰৰ পৰা কিবা এটা থপকৈ পৰিলে। আৰু মানে মই এইবোৰ ক্ষেত্ৰত সঁচাকৈ। তাৰপিছত পটককৈ ফোনটো মানে ব্ৰাইটনেছটো যিমান সিমানটোৱেতো পোহৰ ন, তথাপি মই দেখিছোঁ যে কিবা এটা পৰিছে। তাৰপিছত পটককৈ উঠি পেলানি একদম টৰ্চটো জ্বলাইছোঁ মোবাইলৰ ফোনৰ। তাৰপিছত দেখিছোঁ সাপ এটা, কিমান দীঘল মানে, এই মানে মোৰ হাতখনৰ এইটো দেখিছেনে, ইমানটোমান হ'ব মানে, ইমানটোমান মানে পোৱালি সাপ এটা। অ' মাই গড, মই ঘপককৈ উঠিছোঁ, তাৰপিছত মাক জগাইছোঁ, মই বোলো মা সাপ বোলো। তাৰপিছত সৰু আছিলে আৰু সি মানে বেছি মানে কি বেডশ্বীটৰ ওপৰত সি বেছিকৈ যাব পৰা নাই। তাৰপিছত বেডশ্বীটখন অকণমান টানি দিলোঁ, গাৰুকেইটা আঁতৰাই বেডশ্বীটখন অকণমান টানি দিলোঁ। তো টানি দিওঁতে মানে কি হ'ল, এনেকৈ মেৰ খাই গৈছে আৰু। তাৰপিছত দেউতাই যেনিবা মাৰিলে, কিন্তু কথাটো সেইটো নহয়। তো মানে মেইন কথাটো হ'ল যে আপোনালোকে গৰম বুলি এই আঁঠুৱা নতৰাকৈ নাথাকিব মানে। আঁঠুৱাটো সেইকাৰণে তৰিব লাগে সঁচাকৈ, ওপৰৰ পৰা মানে বহুতৰ এইটো এনেকুৱা ঘটনা আগতেও হৈছে। কিন্তু মোৰ মানে বিশ্বাস কৰক, এই পঞ্চায়ত ছিৰিজখনেহে বচালে বুলি কৈছোঁ। কাৰণ মই যদি শুই থাকিলোঁহেঁতেন, আৰু মই যদি বাওঁ ছাইডে শুই থাকিলোঁহেঁতেন, তেতিয়াতো মই কেতিয়াও মানে নাভাবিলোঁহেঁতেন যে, মইতো ভবাও নাই ন সেইফালে সাপ আছে বুলি, আৰু ভিতৰতে সাপ আছে বুলি মই ভবাও নাই। গতিকে মানে কি হ'ল, তো মানে এনেকুৱা হ'লহেঁতেন যে মই হেৰিও নকৰিলোঁহেঁতেন, মানে কথাটো মই ইমান এলাৰ্ট নাভাবিলোঁহেঁতেন ন, যে সেইপিনে মোৰ গাতে পৰিলেহেঁতেন। মানে মই অকণমানত বাচিছোঁ, মই আপোনালোক কৈছোঁ নহয়। তাৰপিছত কাহিনীটো মানে এনেকুৱা, মানে আপোনালোকে সেইটোৱে কৈছোঁ যে আঁঠুৱা তৰি শুব একদম মানে দেই। আঁঠুৱা তৰি নুশুলে আজিকালি মানে আচৰিত, কেতিয়াও ভবাও নাই ন, ভিতৰতনো কেলৈ মানে সাপটো, আৰু এই মানে আঙুঠীয়া সাপ, এইবোৰ ওপৰত থাকেই আচলতে। পোৱালি জগালে, মানে ওপৰত দেখিলোঁ কি মানে পোৱালি জগালে, সেইকাৰণে হয়তো এইবোৰ মানে ওপৰত বগাই ফুৰিছে। মইতো ওপৰলৈ চোৱাও নাই। সাপটোৱে আচলতে পোৱালি জগালে, মানে আঙুঠীয়া সাপবোৰ সাধাৰণতে ওপৰত থাকে চাবচোন। আৰু আমাৰ অসমত বাৰু ইমান বিষাক্ত সাপ নাই, সেইটো বাৰু জানো। তথাপি মানে ফেটি সাপটোৰ বাহিৰে, তথাপিও আৰু ওপৰৰ পৰা পৰিছে। মানে মোৰ গাটো যে বহুত দেৰি মানে বেজবেজাই কেনেকুৱা যে লাগি থাকিলে। তাৰপিছত বেডশ্বীট সলাইছোঁ, আঁঠুৱা উলিয়াইছোঁ, আঁঠুৱা ভৰাই থ'লোঁ, ধুই মেলি আঁঠুৱা ভৰাই থৈছোঁ, বেডশ্বীট সলাইছোঁ। তাৰপিছত মানে বহুত দেৰি মোৰ টোপনি নাই, আৰু মানে গাত যদি কেনেবাকৈ পৰিলেহেঁতেন, মানে মই কি কৰিলোঁহেঁতেন মানে। আৰু যদি মই গম নাপাই সেইটো হাত চাত দি দিলোঁহেঁতেন, বা মই গম নাপাই মোক যদি কামুৰি দিলেহেঁতেন, মইতো যদি মহ চহ কিবা বুলি ভাবিলোঁহেঁতেন, পোক বুলি, কি হ'লহেঁতেন মানে ভাগ্য ভাল, মই ইমানেই কৈছোঁ। তাৰপিছত সেইটো গ'ল কথা গ'ল। তাৰপিছত আপোনালোকে যোনবোৰে পঞ্চায়ত চাইছে সেইবোৰে জানে, মই মানে ছেকেণ্ড ছিজনটোত মানে এপিছ'ড এটাত সাপ ওলায়। তাৰপিছত এপিছ'ডটো মই চাইছোঁ, আৰু অকণমান চাইছোঁ, আৰু সেই এপিছ'ডটো চাইছোঁ, সেই এপিছ'ডটোতো সাপ ওলাইছে। তাৰপিছত মই সেইটো সমাপ্ত কৰিলোঁ, সিমান এটা দেৰি হ'ল ন, আৰু বেছি দেৰি কিমান দেৰিটো চাম আৰু। তাৰপিছত আকৌ ইনষ্টাগ্ৰামটো খুলিলোঁ, ইনষ্টাগ্ৰামটোতো সাপ দেখিছোঁ, মানে সাপ ধৰা। মই কিহে পাইছে বোলো, মানে মুঠতে মই আপোনালোকক এইটোৱে কৈছোঁ যে মই এইটো মানে কিছুমান কথা অভিজ্ঞতা হ'লেহে গম পাই যে, মানে গাটো ইমানেই মোৰ এনেকুৱাকৈ মানে একদম চিটচিটাই আছে, মানে কথাটো ভাবিলে মানে কেনেকুৱা লাগে মানে। সাপটো মোৰ গাত নপৰিলে মানে, আৰু যে মই দেখিলোঁ, আৰু মই সঁচাকৈ সজাগ কাৰণেহে মানে মই যে টৰ্চটো জ্বলাই চালোঁ, যদি কিনো বুলি এনেই যদি মই শুয়ে থাকিলোঁহেঁতেন, মই ভাবিলেই এতিয়া কেনেকুৱা লাগে মানে। মই যদি শুই থাকিলোঁহেঁতেন আৰু ইফালে পৰি থকা হ'লেও মই গম নাপাওঁ মানে। লগালগ আঁঠুৱা তৰিছোঁ, মায়েও নতৰে, মাকো তৰি দিছোঁ, মই নিজেও তৰিছোঁ। তাৰপিছত আৰু শুইছোঁ মানে।
বহুত দেৰিলৈকে টোপনি নাই আৰু দেই। মুঠতে আপোনালোকে গৰম দিন বুলি মানে আমাৰবোৰ ঘৰত আৰু যিহেতু আছাম টাইপৰ মানে আমাৰবোৰ ঘৰত ওপৰত চিলিং থাকে ন, চিলিংবোৰৰ ওপৰত থাকে আচলতে এইবোৰ সাপ, গম পাইছেনে? সেইকাৰণে আপোনালোক সজাগ হ'ব। আপোনালোকে মানে আঁঠুৱা তৰিব, কথাটো সেইটোৱে মানে মৰেল অফ দ্য ষ্টৰী যে আঁঠুৱা তৰি হ'ব। আৰু গৰম দিনত এতিয়াতো মানে কি হেৰিতে ওলায় ন, এতিয়া বাৰিষা কালতে ওলায় সাপ। আজি দুদিনমানৰ আগতো ভিতৰতো এটা ওলাইছিলে জানেনে, সেইটো বাৰু মাৰিলে, সেইটোও দেউতাই মাৰিলে, ময়ে দেখিছোঁ। মই অকল সাপ এইকেইদিন সেইবোৰেই দেখি আছোঁ মানে কি যে হৈছে। বাকী সেয়াই আৰু ধন্যবাদ, ইমানতে ভিডিঅ'টো সামৰিছোঁ। আৰু আপোনালোক মানে সঁচাকৈ দেই সজাগ হ'ব এই ক্ষেত্ৰত। আৰু আন্ধাৰে মুন্ধাৰে নাযাবই ৰাতি, মানে পৰাপক্ষত এই টৰ্চ চৰ্চ লৈ যাব, ক'তো মানে আন্ধাৰে মুন্ধাৰে নাযাব দেই। ধন্যবাদ।